এভৰিৱান ধানপাচিৰ সৈতে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো ভিডিঅ'টো আশা কৰো চাই ভাল পাব আৰু এই ধানপাচি কিয় দেখালো বাৰু গম পাইছেনে ধানপাচি হৈছে আজি কঠিয়া হিচিছিলে মোৰ মাহঁতৰ ঘৰত গটিকে এখিনি ধুনিয়াকৈ পানীত তিয়াই টুকি ৰখা হৈছে কঠিয়াত হিচিবৰ বাবে আৰু এই সন্মুখতে এখন কঠিয়া নি উলিয়াই লৈছে আৰু কঠিয়া নি এতিয়া ধান হিচিব এটা সাইডত অলৰেডি হিচা হৈ গৈছে আৰু হোৱা দেখিছেনে পথাৰত মা আৰু ওচৰে দাদা এজন লাগি আছে কঠিয়া হিচিবৰ বাবে আৰু এই মুহূৰ্তটো আপোনালোকৰ বাবে মই কেপচাৰ কৰি ৰাখিলো যেহেতু এতিয়া ধান হিচাৰ সময় ধান হিচিলেহে আমি শস্য খাবলৈ পাম চাই থাকিব ভিডিঅ'টো আই সেতিয়া আছো মাহঁতৰ ঘৰত আৰু আহি আছো পথাৰলে মা পথাৰত আছে ঘৰলে আহিছিলো মায়ে এটা কাম কৰি আছে আপোনালোককো দেখাম এয়া আমাৰ দিছনে এইফালে মা তৰাবাই অংগনবাদী স্কুল চাফা কৰি আছে তৰাবাই হাই কৈ দিয়ক হাই সফাই চলিছে যেহেতু স্কুল বন্ধ গতিকে বনচনবোৰ অকণ চাফা কৰি দিছে আৰু আমাৰ হিয়াও এখনতে দুদিনমান আহিছিলে আৰু এইফালে মায়ে ৰুবুদাই পথাৰত খয়া স্কুলে নাই অহা আমি হিচি হৈ গ'ল নি এইফালে মায়ে ধান সিঁচি আছে মাহঁতৰ কঠীয়া সিঁচিছে আজি ভিউৱাৰ্সকল এইহেন শাওণমহীয়াই হওক বা আঘোণমহীয়াই হওক পথাৰৰে অপৰূপ সৌন্দৰ্য উপভোগ কৰি বাৰু কোনে কোনে বেয়া পায় সবেই নিশ্চয় ভালে পায় নহয়নে মই কিন্তু বৰ ভাল পাওঁ সৰুতে যিহেতু যদিও পথাৰলৈ যাবলগীয়া অৱস্থা হোৱা নাছিল তথাপিও মাহঁতে সৰুকৈ অকণমান হ'লেও খেতি বাতি কৰে আৰু যিকোনো এটা দিনত মানে প্ৰথম যিদিনা ভুৰুৱা হয় সেই দিনটোত যাওঁ বা এনেদৰে কঠীয়া সিচাৰ দিনটোত আমি বোকা খেলিবলৈ সদায় যাওঁ বা যি পাৰোঁ যি নোৱাৰোঁ দুই এগুচা ৰুইও চাইছিলোঁ আৰু আজি যিহেতু মাহঁতে কঠীয়া সিচিছিলে গতিকে আপোনালোকলৈ মই কঠীয়া সিচা দৃশ্যটো অকণমান মোৰ এই ভিডিঅ'ত বন্দী কৰি ৰাখিলোঁ আৰু এয়া মোৰ মা আৰু ওচৰৰ দাদা এজনে কঠীয়া সিচিছে মাক আচলতে ওচৰৰ দাদাজনে প্ৰত্যেক বছৰে সেনেদৰে সহায় কৰি আহিছে এয়া মোৰ সকলোতকৈ মৰমৰ ৰুবুদা আমাৰ ধুনীয়াকৈ পথাৰত কঠীয়া সিচি দিছে আৰু ইয়াৰ পৰা এতিয়া কঠীয়া ওলাব কঠীয়া ওলাই কঠীয়া উঘালিব উঘালাৰ পিছত আকৌ য'ত ৰুব তাত সেই কঠীয়া ৰুবলৈ যাব ৰোৱা দিনা যিদিনা নভুই হ'ব সেইদিনা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু কি এক অপৰূপ সৌন্দৰ্য চাওকচোন এই যিবোৰ গাঁৱৰ অঞ্চলত বাস কৰে বা গাঁৱত এই ধৰণৰ পৰিৱেশ উপভোগ কৰিবলৈ পায় সঁচাকৈ এক অতুলনীয় পৰিৱেশ মই বেলেগ ভাল পাওঁ আৰু প্ৰত্যেক বছৰে যাওঁ আপোনালোকৰ বাবেও আজি এনেদৰে কেপচাৰ কৰি ৰাখিলোঁ শুই উঠি আহিছেহে মোৰ ধান সিঁচা চাই মেলি আমি আজৰি বাইদেউ শুই উঠিছেহে আৰু এতিয়া ঘৰলৈ যাওঁগৈ ঘৰত নোসোমাওঁগৈ আৰু এইফালে মিস্ত্ৰী চিস্ত্ৰী ধেৰ আছে গতিকে ঘৰত নোসোমাওঁ ঘৰলৈ যাওঁগৈ বলক ঘৰৰ পৰাই লগ পাম সেই গাইজ ৰাতিপুৱা 9টা বজাতে ভিডিঅ' কৰিলোঁ তাৰপিছত ভিডিঅ' কৰি মেলি সেয়া ঘৰৰ পৰা আহিলোঁ ঘৰৰ পৰা আহি আৰু মোৰ ভিডিঅ' কৰিবলৈ নহ'লে কাম বনত লাগি গ'লোঁ যিহেতু গোটেই কামখিনি এৰি থৈ গৈছিলোঁ তাৰপিছতে এই যে আচাৰ দিছিলে ভোট জলকীয়া আচাৰ মোৰ প্ৰচেছত বনাই মেলি এয়া ৰদাই থৈ দিছোঁ এটা দুটা তিনিটা চাৰিটা বনাইছোঁ আৰু এইখিনি বনাবলগীয়া হৈ আছে একচুৱেলি ঘৰতে ভোট জলকীয়া লাগিছে কাৰণেহে বনাই আছোঁ পিছে আৰু আজিপৰা ৰ'দো দিছে সেইটো কাৰণে ৰদাই মেলি বনাই আছোঁ আৰু কি হ'ল গ্ৰহণ লাগিছে যিহেতু 1 বজাৰ আগতে ভাত খাই মেলি আজৰি আৰু আজৰি হৈ এতিয়া কি কৰিম ভিডিঅ'টোকে বোলো কণ্টিনিউ কৰোঁ বুলি মোবাইলটো হাতত ল'লোঁ গতিকে চাই থাকিব ভিডিঅ'টো আগফালে বহি থাকোঁতে দেখিছোঁ ইয়াৰ ৰ'দতে ওলাইছে অকণমানি এটা গুই পোৱালি সিয়াক মই গা ধুৱাই আছিলোঁ অথনি ঘৰৰ পৰা আহি তাৰপিছত এই গুই পোৱালিটো অকণমানি চাওকচোন আপোনালোকে দেখিছেনে গম নাপাওঁ এইটো চাওক কিছুমানে মাৰি মেলি খায়ো বাৰু গুইটো কিন্তু এইটো ইমান ধুনীয়া লাগিছে দেখি মই বোলো ভিডিঅ' কৰি ৰাখোঁচোন সন্মুখতে একদম লিকলিকাই আছিলে মাটিবোৰ খুচৰি আছিলে আমাৰ ফালে এইটোক আমি গুই বুলিয়ে কওঁ আপোনালোকে যদি বেলেগ কিবা নাম জানে বা কয় মোক কমেণ্ট কৰি জনাব একেবাৰে একদম ওচৰৰ পৰা ভিডিঅ' কৰিছোঁ মই অকণো ভয়ো কৰা নাই সি পূৰা লিকলিকাই ঘূৰি ফুৰিছে আচলতে এইটো অকণমানি পোৱালি গুই আৰু ডাঙৰ ডাঙৰ যে যিবিলাক ডাঙৰ গুই বহুত ভয়ানক হয় দেখিবলৈ সেইটো গুচি গ'লগৈ মই ভিডিঅ' কৰি থাকোঁ 5টা বাজিব হ'ল আৰু তিয়াই থৈছিলোঁ কেইটামান পঁইতা ভাত কালি ৰাতিৰে ভাত আছিলে আজি দিনটো তিয়াই থ'লোঁ পঁইতা ভাত কিহৰ লগত খাইছোঁ ইয়াত পঁইতা ভাতৰ লগত কাটি লৈছোঁ পিঁয়াজ তাৰপিছতে আছে ঢেকীয়া আলু আৰু বুটৰ ভাজি লগতে ভোট জলকীয়া আৰু এইফালে অকণ আমৰ আচাৰ এইফালে আমাৰ মিক্সাৰে খাই আছে কেনেকুৱা পাইছা পঁইতা ভাত খাই এইফালে মোৰ আচাৰে মুখা কৰি আছে এতিয়া পঁইতা ভাতকেইটা আমি খাই লওঁ পঁইতা ভাত কাৰ প্ৰিয় কমেণ্ট কৰি জনাবা মই খাই বেলেগ ভাল পাওঁ আৰু পঁইতা ভাত খালে স্বাস্থ্যৰ কাৰণে ভাল বুলিও কয় গৰমত খাব লাগে বৰ বেছিকৈও খাব নালাগে কিন্তু আমি খাওঁ মইতো প্ৰায়ে খাওঁ গতিকে চাই থাকিব ভিডিঅ'টো আৰু কাৰ পঁইতা ভাত প্ৰিয় কমেণ্ট কৰি জনাব
ইফালে বহি আছে দেউতা আৰু ইফালে হিয়া মানে এতিয়া সবৰে আজৰি বাজিছে আবেলিৰ 6টা আৰু মই ভাবিছো ভিডিওটো ষ্টাৰ্ট কৰিলো যেটো এন্ড কৰি লওঁ আজি আপোনালোকক দেখালো খেতিত ধান হিচা পৰ্ব আৰু লাহে লাহে দেখাই থাকিম বাৰু নবুই হ'ব তাপা আগুন মাহত গৈ নখ হ'ব সেইবিলাকো দেখাম আৰু এতিয়া আবেলি হ'ল মই একেবাৰে কাম বন কৰি মেলি আজৰি সম্পূৰ্ণ আজৰি আহি গলা তুমি খেলাগে আকৌ কি খাবা এতিয়া একো নাখায় দে নেমু চৰবত খাম কৈছিলে মোক আৰু কাম বন কৰি মেলি আজৰি ভাবিলো ভিডিওটো ষ্টাৰ্ট কৰিলো যেটা শেষ কৰি লওঁ আপোনালোকক মানে কি হয় কোনো ঠাই বিশেষে গৈ একো ভিডিও বনাব পৰা নাই গতিকে বন্ধ নুখুলালৈকে এনেদৰে সৰু সুৰা মোৰ এই ব্লগবিলাক চাই সন্তুষ্টি লাভ কৰক আৰু যেতিয়া খুলিব ভাল ভাল ভিডিও বনাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ আহিছো পুনৰ নতুন ভিডিঅ সৈতে আকৌ লগ পাম তেতিয়ালৈকে হিমাদ্ৰী পাচনি ব্লগ চাই থাকিব লগতে যিসকল নতুন প্লিজ মোৰ চেনেল সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব বাই বাই গাইজ লাভ ইউ অল কিপ ৱাচিং মাই ভিডিঅ'জ